সো গাইজ আজিও মানে বহুত দিনৰ মূৰত লগ পালোঁ। আপোনালোকৰ খবৰ ভালনে? মানে মোৰ খবৰটো ভালেই। আৰু আজি মানে বহুতে কৈ আছে ভিডিঅ' লাগে আৰু চাইকেল চলাই নাছিলোঁ বহুত দিন হ'ল, মানে ভলীবল খেলাই আছিলোঁ তো সেইকাৰণে ভিডিঅ' বনাব পৰা নাই। আজি ওলাইছোঁ, ব'লক আপোনালোকৰ লগত ব্লগ এটা ষ্টাৰ্ট কৰোঁ। আহি বহুত দূৰ পাঙে আৰু পাণবাৰী এৰাই আহিলোঁ। এইবাৰ আন্ধাৰ গাঁৱৰ ফালে যাই আছোঁ। চবে কৈ আছিল আৰু ব্লগ বনাব লাগে, তো বনাব আহিলোঁ। আৰু পানীৰ বতৰ নাই, একদম পূৰা ঠাণ্ডা ফিলিংছ আহি আছে। ইমান নাপাব, জেগাটো নাইয়ে না, আৰু দূৰত জেগা আছে ঘূৰিবলৈ, সময় নাই। সময় থাকিলে মানে আৰু ব্লগটা ভালকেই হ'ল হয়। দে চাই থাকক। চাওক না কি চিকা চব বাগে চাইডে পুলি ৰুই দিছে। ঠাণ্ডা বতৰ, ঘূৰি ভাল লাগে। আৰু পানী আহে না নাহে, প্ৰত্যেক দিনেতো পানী পৰে হিৰাই দি। গাইজ মানে ভালেখিনি দূৰ সোমালোঁ। কি মজা জেগা, মানে এনেকা জেগা থাকিব লাগে। আমাৰ ঘৰতো এনেকা জেগাত হ'লে না পুৰা ভাল লাগি গ'ল। চিনি নাপাওঁ মানে আৰু ক'ত যাই আছোঁ। আপোনালোকক পাক্কাই দেখাই যাম, চাই থাকক। লগৰ বাগান চবতে দেখাই পাব আৰু আমাৰ বাগে নাই, আমাৰ পাণবাৰী এৰিয়াত ওচৰত নাই। এইভাগে কিন্তু আছে, আন্ধাৰ ফালে সিভাগেও বন্ধুক বাগানৰ সিভাগেও আছে। আৰু কি কম, কি মজা পাথাৰ এখন পালোঁ। আল্টিমেট একদম পাথাৰখন, পাহাৰ হেনা পাই চাওক না। এইখন পাহাৰে না কিহে গম নাপাওঁ, পাহাৰ হেনা লাগিছে। আৰু এইডাল বগৰী হয়, বিখ্যাত বগৰীৰ দিনত বগৰী খালেই হয়। পুৰা ৰাস্তা দেখোন একা বেকা পাবলৈ ধৰিছোঁ একদম। এইখিনি ভাঙা হৈ আছে, আগত যেনিবা আছে পাক্কা অলপমান, সেই দেখিছোঁ সেইকাৰণে অলপমান আগুৱাই যাওঁ। আৰু এইগিলা আমাৰ বাগে নালা নাই না, কৰিম। চাওক না মানুহৰ কি লীলা, একদম ৰাস্তাটো কালি পেলাবলৈ ধৰিছে। একদম ৰাস্তাৰ কাষাৰখিনিও এৰা নাই, মানে কৰিব লাগে যেনিবা এনেই আছে। সেইকাৰণে বঢ়িয়াকৈ খেতি কৰিছে, কালে খেতি কৰিছে। সেইখিনি মানে মানুহে বহুত কালেতো বেলেগ বুলি কয়, কাৰোবাই মাটিমাহ বুলিও কয়। কি কয় গম পালে কমেণ্ট কৰিবচোন। চাওক না পুৰা যাই আছোঁ ভিতৰত, ইমান দেখোন কিবা আন্ধাৰ জেগা পাই আছোঁ। আৰু ইমান পানী পৰছে মাত্ৰ এতিয়া, একদম মানে ভয়ংকৰ সেনা হৈ আছে। আৰু তেওঁ আগবাঢ়ি থাকিম, আমাৰ লগত ব্লগটা চাই থাকক। মানে আৰু কি, মানে একদম নাজানা জেগাত আছোঁ, একদম জেগাটোৰ নামো গম নাপাওঁ। আন্ধাৰ গাঁৱৰ অলপমান ভিতৰা সোমাই আহিছোঁ, এইখিনি কি কয় গম নাপাওঁ। তো চাই থাকক। আৰু চাইকেলখনৰ কেৰেটটোৰ মাত শুনা পাইছে কিজান, মানে বহুত দিন হ'ল চলাই নাই চাইকেলখন। সেইকাৰণে আৰু হ'লে আৰু মানে বহুত দূৰ আহিলোঁ। এই দুটা ৰাস্তা পালোঁ, কিন্তু আৰু যাব মন নাই। মোৰ লগত তাও কল বোলে নাযায় আৰু মানে তাইও উঠা মন নাই বোলে, আৰু কেমেৰাত লেতেৰা হৈ আছে। সেইকাৰণে আৰু ঘূৰোঁৱে আৰু পাণবাৰীত যাই লগ পাম। পাণবাৰীত অলপমান আৰু বাণিজ্য মেলাখন আপোনালোকক সোমাই নওঁ, বহুতে চাব পাৰে নাচাব পাৰে। সেইকাৰণে আৰু মানে সমাপ্ত হ'ব, এইটো 3 তাৰিখে সমাপ্ত হ'ব কিজান, ইমান ঠিকমতেও গম নাপাওঁ। তো পাণবাৰীতে লগ পাম, চাই থাকক। মই এটা খুৰা সুধিলোঁ যে এইখিনি জেগা কি, ক'ল যে মই আচৰিত একদম, এইখন বোলে বাচিজাৰৰ পাথাৰ। মানে তেওঁ আৰু আন্ধাৰ গাঁও দি সোমছিলোঁ, বাচিজাৰৰ পাথাৰখন ক'ত পালোঁ। মেইনখন পাথাৰ নহয়, যোনখন আমি চিনি পাওঁ। এইখন অলপ মানে আন্ধাৰ গাঁৱৰ সিদি সোমি যেন পায় আৰু
আচৰিত খালোঁ মানে আৰু এইখানো যে বাচি যোৱাৰ পাথাৰ তো চাই থাকক পাণবাৰীত যে লগ পাই আছোঁ মানে পাণবাৰীত আহিলোঁ কিন্তু যি পানী পৰছে নুহুমিলোঁৱে আৰু সেইকাৰণে আৰু কি কৰি এই চব পানী পৰি আছে অলপ অলপ ভিডিঅ'টা এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভাল লাগছে কমেণ্ট কৰিব আৰু লাইকো কৰি দিব লগতে ছাবস্ক্ৰাইবটা মেইন হা দে